কি হ'ল পইচাটো 5 টকাটো হেৰাই গ'ল ইমান বিচাৰিছো বাপৰে ইমান বিচাৰিছো 5 টকাটো পোৱা নাই আজি কি হ'ব কি কৰিম এই 50 বছৰ বয়স আজিলৈকে পইচা হেৰুৱা নাই আজি মোক কিহে পালে আজি কাৰ মোক দেখি আহিছিলোঁ মই পইচাটো হেৰুৱালোঁ ইমান বিচাৰিছোঁ পইচাটো পোৱা নাই কি হ'ব আজি ৰচোন চাওঁ আকৌ চাওঁ ৰচোন আজিকালি কি বাতৰিবিলাক দিয়ে আৰু কি এইখনত লিখিছে দেউতাকে পোৱাৰ পৰা কিবা ৰাস্তাত বহি আছে এতিয়া 3টামান বাজি গ'ল কিবা বিচাৰি আছে 5 টকা বোলে এটা হেৰুৱাইছে দেউতাৰ কণ্ডিশ্যনটো বহুত বেয়া আপুনি কি হ'ল কিবা হেৰালে নেকি এই যা 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 তোৰ কাম তই কৰ কিবা হেৰালে নেকি এই যা 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 কি হেৰাল নেহেৰাল মই কিবা আপোনাক সহায় কৰিব পাৰোঁ নেকি একো সহায় কৰিব নালাগে মই বিচাৰি আছো যা তোৰ ৰাস্তা তই ল যা 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 আজিকালি মানে ভালৰ জমানা নাইকিয়া ভাবিলোঁ সহায় কৰিম এতিয়া আকৌ মুঠি খং কৰিলোঁ কি যে হ'ল আৰু মই কৈ দিম পইচা হেৰাইছে সি বিচাৰি পকেটত ভৰাই লৈ গুচি যাব এনে মহান ব্যক্তিজন কি হ'ল তোৰ কচোন কি হ'ল কচোন তই দেউতা কি কণ্ডিশ্যনটো কি হ'ল এইখিনিতে মই 5 টকা এটা আপুনি নাকান্দিব 5 টকাটো কেনেকৈ ওপৰৰ পৰা পৰিছিলে ইমান বিচাৰিছো আপুনি নগৰ মই বিচাৰো ক'ত হেৰাইছে 5 টকাটো ইমান মোৰ কথাটো শুন পইচাটো বিচাৰিবি এতিয়া ময়ো বিচাৰিছো পোৱা নাই তই মন্ত্ৰী হ'লে শৰাই ভাগ আগ কৰ পইচাটো আমি পাই যাবি শৰাই হেৰৌ আপুনি জানেনে ৰাম 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 এখন শৰাইৰ দাম কিমান ভাল উপদেশ দিছে শৰাইখন দিলে পাই যাব পাৰ এই 5 টকাৰ কাৰণে আপুনি মোক ইমান টকা শৰাই দিবলৈ দিছে বাপেৰক শৰাই এখন দিয়া ব্যৱস্থা কৰ দেউতা আৰু মই যাওঁ ৰচোন দেউতা এক কাম কৰা এই ভেজাল খুৰাক কোৱা আমি শৰাইখন আগবঢ়াম বুলি যদি আমি পইচাটো পাই যাওঁ তেতিয়া আমি শৰাই নিদিম দেউতা এতিয়া আমি কওঁ বোলো শৰাই দিম বুলি আমি 60 টকা শৰাই দি দিম আমি পইচা পালে তাৰপিছত নিদিওঁ এই দেউতাই কিবা এটা ক'ব আপোনাক কি এই শৰাই ভাগ আমি দিম দে শৰাই ভাগ আমি দিওঁ পইচাটো যদি পাওঁ তহঁতে এইখিনি কৈছে যেতিয়া হেৰি কৰ মই যাওঁ তাৰপাছত তহঁতে শৰাইখন আগবঢ়াবি মোক মাতিবি নিশ্চয় আপুনি সাক্ষী থাকিব আমি টকাটো যদি পাই যাওঁ আমি শৰাই আগবঢ়াম দেউতা এই ভেজাল খুৰাৰ ফটেক কি কাম ওলাই গ'ল যে হেৰা পইচাটো সি পালে মনে পাই কি গুচি গ'ল দেউতা এতিয়া কি কৰোঁ 5 টকা গ'ল তাৰ মানে দেউতা কি হ'ল আপোনাৰতো গাৰ কণ্ডিশ্যনটো ঠিক নহয় দেউতা নিলে দেউতা পানী এগিলাচ খাব আপোনাৰ গাৰ কণ্ডিশ্যনটো ঠিক নহয়
পানী নালাগে পানী নালাগে বাবাই মই প্ৰেছাৰ দিছে মোক মোৰ অকণমান পানী দিওঁ আপুনি ৰখক দেউতা মই লৈ আহি আছো মই পানী লৈ আহি আছো ভগৱান আমাৰ এইটো কণ্ডিশ্যন কৰিছে কি কৰিব উপায় নাই দেউতা মনটো কখন বুজোৱা দেউতা অকণ ধৈৰ্য ধৰা ভগৱানে তুমি কি আৰু মই কি ধৰিব পাৰিম দেউতা 5 টকাটো আমাৰ নচিবত নাই দেউতা ব'লা ভেজাল খুৰাই লৈ গ'ল টকাটো